प्रथम क्वेश्चन बरफुकনৰ শেষ সদৰ ঠাই ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল গুৱাহাটীত। নেক্সট क्वेश्चन খৰি কাটনা কৰ কোনে অসমত প্ৰথম প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰ হ'ল মানৰ নতুন বিষয়া মিহিংগি মহানন্দ প্ৰধানে। নেক্সট क्वेश्चन ৰজাৰ বিৰুদ্ধে দেশ দেশকৈ কৰা প্ৰজাৰ বিদ্ৰোহ অসমৰ বুৰঞ্জীত প্ৰথম কোনটো আছিল? ইয়াৰ উত্তৰ হ'ল মোৱামৰীয়া বিদ্ৰোহ। নেক্সট क्वेश्चन মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ হ'ল মোৱামৰীয়া মহন্তৰ পুত্ৰ বায়নে। নেক্সট क्वेश्चन ৰুদ্ৰসাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰ হ'ল লক্ষ্মী সিংহই। নেক্সট क्वेश्चन ৰাজখোৱা পদবীটোৱে কিমান সৈন্যৰ ওপৰত নেতৃত্ব বহন কৰিব পাৰিছিল? ইয়াৰ উত্তৰ হ'ল 3000 সৈন্যৰ ওপৰত। নেক্সট क्वेश्चन জ্যোতিষ চৰ্চা কৰা ৰাজঘৰীয়া লোকক ভৱিষ্যতবাণী কৰা বিষয়াসকলক কি বোলা হৈছিল? ইয়াৰ উত্তৰ হ'ল দৈৱজ্ঞ। নেক্সট क्वेश्चन কি প্ৰথাৰ জৰিয়তে আহোম ৰজাই খাজনা আদায় কৰিছিল? ইয়াৰ উত্তৰ হ'ল পাইক প্ৰথাৰ জৰিয়তে। নেক্সট क्वेश्चन কোনে ৰামায়ণ মহাকাব্যক গদ্যত অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ হ'ল ৰঘুনাথ মহন্তই। নেক্সট क्वेश्चन মান ভগনীয়া কি? ইয়াৰ উত্তৰ হ'ল মানৰ অত্যাচাৰত অসমৰ পৰা পলাই গৈ অন্য ৰাজ্যত আশ্ৰয় লোৱা লোকসকল। নেক্সট क्वेश्चन মটক ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল ৰঙাগড়াত। নেক্সট क्वेश्चन আহোম ৰজাৰ পুতেক বা ভায়েকসকলৰ বাবে আছুতীয়াকৈ ৰখা বিষয় বা কেইটাক কি কোৱা হয়? ইয়াৰ উত্তৰ হ'ল ৰজা। নেক্সট क्वेश्चन আহোম বুৰঞ্জীত উল্লেখিত তৃতীয়গৰাকী বড়ো ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ল সৰ্বেশ্বৰী কুঁৱৰী। নেক্সট क्वेश्चन মোৱামৰীয়া মহন্তই তেওঁৰ শিষ্যসকলৰ দ্বাৰা যোৰহাটৰ মলৌ পথাৰত বন্ধোৱা ভেটিটোক কি কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল বড়ো ভেটি। নেক্সট क्वेश्चन ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল কুৰংগ নয়নী। নেক্সট क्वेश्चन মোৱামৰীয়া বিদ্ৰোহৰ পিছত কামৰূপত হোৱা ডাঙৰ বিদ্ৰোহটো কি আছিল? ইয়াৰ উত্তৰ হ'ল দুন্দুৱা বিদ্ৰোহ। নেক্সট क्वेश्चन দুন্দুৱা বিদ্ৰোহৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ল হৰদত্ত আৰু বীৰ দত্ত। নেক্সট क्वेश्चन মান ৰজা বদৌপায়াৰ আহোম ৰাণীগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল হেম আইদেউ। নেক্সট क्वेश्चन কামৰূপৰ লোকে বড়োকান্দাজসকলক কি বুলি কৈছিল? ইয়াৰ উত্তৰ হ'ল দুন্দুৱা। নেক্সট क्वेश्चन চিহাবুদ্দিন তালিছে অসমৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ফাতিয়া ই ইব্ৰিয়া। নেক্সট क्वेश्चन ডিমাফিছা শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ল ডাঙৰ নদীৰ সন্তান। নেক্সট क्वेश्चन হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে সজাইছিল? ইয়াৰ উত্তৰ হ'ল চিলাৰায়ৰ পুতেক ৰঘুদেৱে। নেক্সট क्वेश्चन কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজসভাত অসমীয়া ভাষাৰ প্ৰচলন হৈছিল? ইয়াৰ উত্তৰ হ'ল প্ৰতাপ সিংহৰ দিনৰ পৰা। নেক্সট क्वेश्चन কোনজন আহোম ৰজাই গজপতি উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল জয়ধ্বজ সিংহই। নেক্সট क्वेश्चन চৰিত পুথি কি? ইয়াৰ উত্তৰ হ'ল বৈষ্ণৱ গুৰুসকলৰ জীৱনী গ্ৰন্থ।